सालबारिनि घरामारा बाजाराव थिर जुवानि उदां फालांगि। सानै मकिबुल सबजेरनि दैदेननायाव जिरायदों थिरनि बाजार। पुलिसनो जाथायनि सायाव अजद होब्लाबो बेबस्था लाया। बाक्सानि सालबारिनि गबरधना पुलिस थानानि बेन्दोङाव थानाय घरामारा बाजाराव थांनाय 2-3 बोसोरनिफ्रायनो सोलिबोबाय थानाय थिर जुवानि उदाङै होबोनाय गुवार ओनसोलनि सोलोंथाइ समाजारि बिथिङाव थोजासे गाज्रि गोहोम गोग्लैदों। जायगानि गोरों-गोरा रायजोनि अजद बायदियै घरामारा बाजारनि थागिबि सानै मकिबुल आरो सबजेर मुंनि सानै सुबुंनि दैदेननायाव फुंनिफ्राय मोनासिम सोलियो थिर जुवानि उदां बाजार। मकिबुलनि दैदेननायावनो गोबां जायगायावनो एजेन्ट लानानै उदाङै होलांबाय थादों थिर, नागालेण्ड एन्डिं बायदिखौ लाफानानै गुबुन गुबुन रोखोमनि जुवा खेला। बेराफारसेथिं सबजेर मुंनि सुबुङा घरामारा बाजाराव काउन्टार खुलिनानै उदाङै फानबोगासिनो थिर खेलानि टिकेट। थिरनि उदां दखाननि सेरावनो मन्दिर, मस्जिद, स्कुल, कलेज दंब्लाबो बेफोरखौ नोजोर होआलासे थारैनो मावलांगासिनो जुवानि फालांगि। गोरों-गोरा सुबुंफोरा जायगानि गबरधना पुलिसखौ बे बिथिङाव राहा लानो थाखाय गोबां खेब खावलायबोबाय थादोंब्लाबो दिनैसिमबो पुलिसआ जेबो रोखोमनि राहा लायाखै। रायजोनि अजद, पुलिसनि बिथोननि थाखायनो दायो घरामारा बाजाराव गोबां दखान जुवानि फालांगि। जुवानि दैदेनग्रा मकिबुला पुलिसखौ मेनेज खालामनानै बे समाव सालायबोगासिनो उदाङै जुवानि फालांगि। बे बिथिङाव VDPनि सुबुं सोमोन्दो थानायनि खोथाबो थार होननानै बुंदों खौरांनि गेजेरजों। मानोना थिर जुवा उदाङै होनायखौ नुनानैबो नुयैबायदि खालामो VDPनि सुबुंफोरा। बे खौरांखौ गोसारनायनि उनाव जुवा खेलानि दैदेनगिरि सानै मकिबुल आरो सबजेरनि सायाव पुलिसनि गेदेर अफिसारा माबा राहा लागोन ना लाया बेसो नोजोर होनो गोनां जागोन। আমি তার মানে বহুত দিন হল ঘোরামারা চলি আছোঁ আর ঘোরামারা টিকেট বেছি আছে। আমি কেইবাৰমান বাধা দিলোঁ তাহাঁতক যে টিকেট বিক্ৰী কৰিব নালাগে, আমাৰ ল'ৰা ছোৱালী স্কুল আছে সন্মুখত, বেয়া হৈ যায়, সেইকাৰণে বহুত বাধা দিলোঁ। ৰাইজে বাধা দিলে, ৰাইজক নেমানে ইহঁতে। টিকেট কি টিকেট? এই তীৰ খেলা, হেণ্ডিং আৰু কিবা কিবি আছে, এইটো মোবাইলত বিক্ৰী কৰি থাকে। কিন্তু আৰু কিবা বুক এটা আছে তাত লিখি লিখি দিয়ে, কিন্তু আমি নেখেলোঁ, এইটো নাজানো আমি ইমান ভালকৈ। জোৱা খেলাৰ হয় এইটো। কোনে কোনে বেছে? এইটো আপোনাৰ নাম্বাৰ 1ত হ'ল লিডাৰ আপোনাৰ মকিবুৰ। এইটো আমাৰ ঘোৰামাৰা বজাৰৰ লগতে ঘৰ তাহাৰ। সি হ'ল লিডাৰ। সি তাৰমানে কৈ থাকে সি আৰু চেলাৰী কামলা লগাই দিয়ে বিক্ৰী কৰিবৰ কাৰণে। কামলাৰতো দুখ নাই, সি পেটৰ দুখত কামলা দিয়ে, ইয়াৰতো দুখ নাই। কিন্তু লিডাৰটো হ'ল মকিবুৰ। চলি আছে মানে এইটো আপোনাৰ আৰু আমি 2বাৰমান নিউজ কৰিছোঁ আৰু আগত ইমান ৰিপৰ্ট দি আছোঁ, থানাতো দি আছোঁ, কিন্তু ৰিয়েকশ্যনটো লোৱা নাই ইয়াতে। আমাৰ গোবৰধানা চলি আছে প্ৰায় আপোনাৰ 2 বছৰ 3 বছৰ হৈ গ'ল চলি আছে। আমি বহুত ৰাইজে যাই কমপ্লেইন দিলোঁ আৰু আমি ডেকা ল'ৰাবিলাক কমপ্লেইন দিলোঁ, এটাও নেমানে ইহঁতে। আৰক্ষী গ'লে ইহঁতে কিবা কণ্টেক্ট আছে নেকি, ইহঁতে আৰক্ষী গ'লে ইহঁতে আগতে পলাই যায়। ইহঁতে আগতে গম পাই যায় যে আৰক্ষী আহি আছে। গোবৰধানা থানা পৰে আমাৰ। তাৰমানে ইহঁতে গম পাই যায় আৰক্ষীৰ লগত, যিটো আৰক্ষী ইহঁতৰ লগত কি গুপ্তধন লেনদেন আছে নেকি, আমাৰ এনেকুৱা মনে হয়। নহ'লে আমি নাজানো ইহঁতে কেনেকৈ গম পায় যে পুলিচ আহি আছে বুলি। বজাৰৰ মাজত মানে সেইটোৱে এটা বজাৰ বহি গৈছে বৰ্তমান। ভাল মানুহ যাব নোৱাৰে তাত। খেলাৰ বজাৰ এইটো একদম দোকান দি লৈছে। এইটো এনেকুৱা দোকান দিছে আপুনি মালো বিকি আছে, তাৰ ভিতৰত সেইটোও চলি আছে। আৰু গাঞ্জা টাঞ্জা এইবিলাক আৰু কি ক'ম, গাঞ্জাটো আপুনি গধূলি টাইম হ'লে গম পাব যে গাঞ্জা কিমান চলি আছে তাত। ড্ৰাগছ চলে নে নাই এইটো আমি ইমান ভালকৈ ক'ব নোৱাৰোঁ। আমি পিলপিলিৱালা হয়, তাৰমানে আমি গোটেই দিনটো কাম কৰি থকা মানুহ হয়, আমিতো ইমান টাইম দিব নোৱাৰে ইহঁতক। আমি নিউজ আৰু একবাৰ কৰিছিলোঁ, ময়ে কথাটো পাতিছিলোঁ। পুলিচ আহি 2টা ল'ৰাক ধৰি লৈ গৈছিলে, কামলা 2টাক ধৰি লৈ গৈছে। মকিবুৰৰ ৰিয়েকশ্যন একো লোৱা নাই। কিন্তু 1 সপ্তাহমান বন্ধ থাকি আৰু ষ্টাৰ্ট হৈ গ'ল খেলটো। এনেকুৱা ষ্টাৰ্ট হ'ল, এতিয়া কি ক'ম, আগত যেনেকুৱা আছিল এনেকুৱাই হৈ গৈছে। কিন্তু এতিয়া আমাৰ হিচাপত খেলটো বন্ধ হ'ব লাগে। আৰু আমাৰ একদম ডেকা ল'ৰাবিলাক, স্কুলৰ ছোৱালীবিলাক, একদম ছোৱালী মানুহটো টিকেট কাটি থাকে। এতিয়া আগত নাছিল খেলটো। মকিবুৰে খেলটো ক'ৰ পৰা তৈয়াৰ কৰিলে ক'ব নোৱাৰে আমি,
কিন্তু সি একদম লিডাৰ বনি গ'ল। সি আৰু কিবা কিবি কাৰবাৰ আছে, কামলাটো নিয়ে, বিজনেছতো নকৰে ইমান ডাঙৰ। সি কি ৰাতি গোটেই ৰাতিটো তাক বজাৰতে পাওঁ, সি কি বিজনেছ কৰে, ইমান পিছে পিছে ঘূৰিব নোৱাৰে নহয়। আমি দুখীয়া মানুহ গোটেই দিনটো কাম কৰি সন্ধিয়া হ'লেও টোপনি মাৰি দিওঁ, ইমান তাৰপিছত ঘূৰিব নোৱাৰে মই। মানে কেনেকুৱা মানে তীৰ খেলাই চলি আছে, তীৰ খেলা হিণ্ডিং চিণ্ডিং বহুত দিন ধৰি খেলা চলি আছে আমাৰ ঘোঁৰামাৰা বজাৰত। তাৰমানে তাতে একদম তাৰমানে দোকান মেলি দি তাৰমানে থৈছে আৰু তাৰমানে তাতে আৰু তাৰমানে এই পৰিৱেশ মানে বেয়া। মানে আমি তাৰমানে আমাৰ তাতে এটা ইমান হেৰি আছে, তাৰমানে মছজিদ আছে, মন্দিৰ আছে, একেলগতে স্কুল আছে, তাহাৰ সন্মুখতে এইগিলা তাৰমানে বেচা কিনি কৰি আছে। এই মুকিবে হ'ল মেইন লিডাৰ। মুকিবৰ কথা আৰু কি ক'ম, তাকতো এৰেষ্ট কৰা মানুহে নাই দেখোন। তাৰমানে কি ক'ম, মুকিবেৰ খবৰটো সবেই জানে, আৰক্ষী চব জানে, BTCৰ আৰক্ষী যিগিলা আছে সবেই জানে মুকিবৰ কেনেহেন মানুহ। তাৰ কাৰণে এটা উচিও মৰি গ'ল, ৰড এক গাড়ী মাৰছিল, তাৰ কাৰণে উচিও মৰি গ'ল। আৰু সেই মানুহ আজি থানাতে যায় আপ ডাউন এথেনো যে কৰি আছে, ইমান ডাঙৰ কাম কৰি, তা কিবা এটা আছে না নাই তাৰ? পুলিচ মেনেজ কৰে, নহ'লে তাকে এৰেষ্ট কিয় নকৰে? ইমান ডাঙৰ বেয়া কাম কৰি আছে, আমাৰ গাঁৱটোৱে ধ্বংস কৰি পেলাই আছে। গম পায় আজি কিমান দিন ধৰি চলি আছে। পুলিচৰ কমপ্লেইন দিছোঁ, আগত লিখিত হিচাপে দিয়া হৈছে। আগত ডাইৰেক্ট থানাতে দিয়া হৈছিল। আজি 1 বছৰমান হ'লে। নাই লোৱা নাই। এইটো থানা গোবৰধনা। গাঁওবুঢ়া বা VDB তাৰমানে VDBতো তাৰমানে আমাৰ এই যিটো এটা VDB যিগিলা আছে সেইগিলাও তাৰ মাজত জড়িত আছে। যদি জড়িত নাই তেনেহ'লে আমাৰ কাটাজাৰ গাঁৱত এইগিলা যে অবৈধ কাম চলি আছে তাহানোতো কোনোদিন মাত চাত দিয়া নাই, গাঁওবুঢ়াও দিয়া নাই আৰু আমাৰ VDBও দিয়া নাই। হয় আহে, স্কুলৰ যিগিলা ল'ৰা ছোৱালী ল'ৰাগিলা খেলায়, কিন্তু ছোৱালীগিলাক যে খেলে মই দেখা নাই, মিছা কথা কৈ লাভ নাই। ছাত্ৰগিলা যি সময়ত স্কুলত সোমাই যায় সেই সময়ত এই জোৱাৰো কেইটাৰ সন্মুখেদি যায় ওলাই। তে তাহাৰতো লাজ আছে না, আমাৰতো লাজ আছে। ইমান মানুহগিলা লেখা পঢ়া কৰাই আছে, পইচা পাতি খৰচ কৰি, আজি যদি তাৰ জোৱাৰ সন্মুখতে দি যদি যাব লাগে স্কুলত, তাতে মন্দিৰ, তাতে মছজিদ। আৰক্ষী প্ৰশাসনক আমি এইটোৱে ক'ব খুজিছোঁ, তাৰমানে আমাৰ OC ছাৰে, গোবৰধন থানাৰ OC ছাৰে যাতে অলপ চাই যাতে আমাৰ কাটাজাৰ গাঁৱটো যাতে অলপ ভাল ৰাস্তাই লয়, এইটোৱে মই আবদাৰ কৰিছোঁ। আৰু মুকিবক যাতে সোনকালে, অতি সোনকালে, আজি 2 দিনৰ ভিতৰত যাতে এৰেষ্ট কৰি দিয়ে। পূজা পালিত নাই, তাতে পূজা পালিত যোৱা মোৱা একো নাই, কিন্তু এনে দিনটোৱে ষ্টপ একদম। 1টা বজাত এটা খেলা, আৰু এটা 6টা, আৰু এটা 8টা বজাত, এই 3টা দিনত 3টা খেলা চলি থাকে তাতে। আৰু টিকেটটো মোৰ তাতে নাই, কিন্তু আছে টিকেট, কিন্তু আমিতো এইগিলা নেখেলোঁ না। কিন্তু মোবাইলতে তাৰমানে বৰ্তমান মোবাইলতে বৰ্তমান খেলা খেলি আছে। এই মোৰ ওচৰত মানে বজাৰ আছে, বজাৰত মই গৈছিলোঁ, যাই কিনে বেলেগ এজনৰ দোকানত বহি আছোঁ। কাজিয়া হৈছে, কাজিয়া হোৱাৰ পিছত চব্জিৰ নামৰ মানুহটো বেলেগ এজন মানুহৰ নামত কেছ কৰিল। কেছ কৰাৰ পিছত পুলিচ আহি চব্জিৰ দোকানত সোমাব, নহ'লে বা আসামীটোৰ ঘৰত যাব। সেই পুলিচ প্ৰশাসনে সেইটো নকৰি মানে বেলেগ দোকানত সোমাইছে, সেইটো দোকানত মই বহি আছোঁ। বহি কিনে পিছত পুলিচটো যাই কিনে মোৰ মোবাইলটো ল'লে। মোবাইলটো লোৱাৰ পিছত দোকানৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। যোৱাৰ পিছত মই 2-3জনমান মানুহক ক'লোঁ যে মোৰ মোবাইলটো লৈ গ'ল, এনে কথা। পিছত VDBৰ এটা মানুহ আছে, সাদ্দাম হোসেন নামটো, তেওঁক ক'লোঁ ঠিক আছে মই মোবাইলটো আনি দিম। ক'লোঁ ঠিক আছে আনি দিয়া। পিছত ৰাতিত মোক কল কৰিলে, ক'লে মোবাইলটো আনিবলৈ গ'লে কেইটামান টকা লাগিব। মই ক'লোঁ কিমান টকা? কয় 7,000 মান লাগিব। পিছত মই ক'লোঁ ঠিক আছে মই দি দিম 7,000 মান টকা, তুমি মোবাইলটো আনি দিয়া। সাদ্দাম হোসেন VDB ছেক্ৰেটাৰীয়ে ক'লে, কৈছে আৰক্ষীক দিব লাগে। ডেকা ছাৰৰ নামৰ কথা কৈছে, গোবৰধনা থানাত ডেকা ছাৰৰ কথা কৈছিল যে ইয়াক পইচাটো দিব লাগে 7,000 মান, তে তুমি পইচাটো ৰেডি কৰা, মই মোবাইলটো আনি দিম। তাৰ পিছদিনাখন মই টকা 7,000 নহয়, পিছত ক'লে 9,000, পিছত 9,000 মান দিলোঁ মই। তাৰপিছত মোক মোবাইলটো আনি দিলে। পইচা দিছোঁ। বাধ্য কৰিছে।
পইচা খোজাটো ৰেকৰ্ডিং আছে মোৰ ওচৰত। সেইদিনাখন ঘটনা মানে এইটো আমাৰ বজাৰত এই লাগাৰ লাইনটো তীৰ খেলা বুলি কয়, এইটো বহুত দিন হ'ল চলি আছে, চলাই আছে আপোনাৰ মকিবোৰে 4-5 বছৰমান হৈছে, 2-3 বছৰ। ইয়াৰ মাজতে একবাৰ আমি বহুত মানুহে বাধা দিছিলোঁ, নুশুনে। ডাইৰেক্টলি কথা বজাৰত বিক্ৰী থাকে, টিকেট লিখি থাকে আৰু কৈ থাকে পুলিচ প্ৰশাসন আমাৰেই হয়, কোনে কি কৰিব, তেনেকুৱা কথা কৈ দিলে। আৰু ইয়াৰ ৰিকেছত যদি কোনোবাই যদি বেকিবলৈ নামে, তাক হেৰেছমেণ্ট কৰিবলৈ, তাক সেইদিনাই উঠাই দিয়ে, তেনেকুৱা চিষ্টেম কৰি আছে। তাৰপিছত তাৰ এটা কাউণ্টাৰ আছে, কাউণ্টাৰ মানে এই ধাৰি, এই ডালা এইবিলাক লৈ বহি আছে আৰু গাজাৰ আড্ডা। 10টা-12টা মানুহ এনি টাইম গাজা খাই আছে। গাজাবিলাক ক'ৰ পৰা আহে, এইবিলাক বিজনেছ নাথাকিলে ক'ৰ পৰা আহে? সেইটো দোকানত মানে গাজা খায়, আন্দোলন কৰে, ৰিয়েকশ্যন বেলেগৰ ওপৰত হৈ যায়। তাৰ দোকানত মানে গাজা চাজা খাই 5 টাকাৰ কিবা এটা লেনদেন লৈ মাৰপিট হৈ গ'ল। এই কেইদিনমান হ'ল, আজি 6-7 দিন হৈছে। তাৰপিছত সেই চব্জাৰ নামৰ মানুহটো সেই কেছ কৰিলে, দোকানীটো গাজাৰুটো সি কেছ কৰিলে বেলেগ ল'ৰাটোৰ নামত। সেই ল'ৰাটোৰ নামত কেছ কৰিলে, কেছ কৰি আহি মই এটা মানে দোকান দিছোঁ, পাণ তামোল অমুক তমুক ভাজা ভুজা এইবিলাক দোকান দিছোঁ, তাত বহি আছোঁ। মই মানে বাহিৰত নাই, এই দোকানত নাই। সেই টাইমত পুলিচ আহিলে, পুলিচ আহি হ'লে সেই আছামীৰ তাতে যাব লাগিব, নহ'লে ফৰিয়াদীৰ তাতে যাব লাগিব তদন্ত কৰিবলৈ। তাত নাযায়, ডাইৰেক্টলি মোৰ দোকানত গৈছে, দোকানত যাই এই ইয়াৰ মোবাইল আছিলে, ইয়াৰ মোবাইলটো লৈ গ'ল। এইটো ইহঁতৰ একো নহয়, আমাৰ এনেই শাস্তি হৈ আছে। এইটো কোনো ফালৰ পৰা মানে হেৰি নকৰে, প্ৰশাসনে মানে কোনো ইহঁতক ৰিয়েকশ্যন নলয়। সেইকাৰণে আমি এইফালে মানে এইটো নিউজ কৰিবলৈ বাধ্য যে তাতে ইহঁতক যেনে তেনে এইটো বন্ধ কৰিব লাগে, তাক গ্ৰেপ্তাৰ কৰিব লাগে। ই মানে বহুত বেয়া কাম কৰি আছে, তেলৰ কাম কৰে। এই তেলৰ কাম কৰাৰ টাইমতে এই ল'ৰাটোকে লৈ গৈছিলে, 2 দিনমান লৈ গ'ল, মানে হেৰি 2 নম্বৰী তেল আনে, সিটো নাজানে, কামলা দিয়ে, ড্ৰাইভাৰ হয়। 2 দিনমান যোৱাৰ পিছত সি গম পাই গ'ল, এই ল'ৰাটো গম পাই গ'ল যে 2 নম্বৰী হয়। সি মোক ক'লে যে এনে কথা, 2 নম্বৰী তেলৰ কাৰণে পঠাই দিছিলে। মই ক'লোঁ এইটো কামত নাযাবা, নিজৰ লাভ। সি মানে ভয় খাই গ'ল, সি মানে এৰি দিলে। সেইকাৰণে ই আকৌ মানে হুমকি দি আছে, তাক মাৰিব, এনেকুৱা চিষ্টেমত চলি আছে, মানে দাদাগিৰি চিষ্টেমত চলি আছে। এইটো প্ৰশাসনে মানে ৰিয়েকশ্যনে নলয়। এইটো কাউণ্টাৰ এই মকিবোৰে থাকে ঘৰত, সেইফালে ঘূৰি থাকে, আৰু চব্জিৰে দোকানত এই মানে টিকেট বিকি আছে, একদম অ'পেন। দুইটা লগ হৈ চব্জিৰ আৰু মকিবোৰ, আৰু বজাৰৰ ছেক্ৰেটাৰী হয় নজৰুল, সিও সহায় কৰি আছে, তাৰ ভাই এটাইও টিকেট বিকি আছে, তেনেকৈ চলি আছে। প্ৰশাসন আহিলে মানে কোনে গম নাপায়, তাহোন গম পাই গ'ল আগতে, ছাইড হৈ যায়। ঘোঁৰামাৰা বজাৰ, নাই, তাৰ ভাই বিজনেছ কৰি আছে, তাৰ ভাইটো। আৰু সি প্ৰশাসনৰ ফালে আগবাঢ়ি আছে, মানে আহিলে মানে গম পাই গ'ল। হ্যাঁ, তেনেকুৱাই হৈছে। ভিডিপি মেম্বাৰৰ সাবধান হুছেইন, এইটো ছেক্ৰেটাৰী নে? ছেক্ৰেটাৰী হয়, মই ইমান ভালকৈ নাজানো মানে। কোৱা হৈছে, একো নকয় তাহোনে, একেলগতে তাহোনে মানে চলা ফিৰা কৰি থাকেতো, সন্মানত নহ'লে কিবা মাইনাছ কৰি থাকে নেকি, এইটো আমি গম নাপাওঁ। আপোনালোকৰ ওচৰত আহিছোঁ। হয়, ইয়াৰ লিডত আৰু চব্জেৰ নামৰ মানুহটো পূৰা কাউণ্টাৰ খুলি টিকেট বিকি আছে, যে আমাৰ অনুৰোধ এইটো বন্ধ হ'ব লাগে। নাগালেণ্ড আৰু এই কি কয় তীৰ, এইটো বন্ধ হ'ব লাগে। এণ্ডিং খেলা এইটো 2-3 বছৰমান হ'ল। ঘোঁৰামাৰা বাজাৰ। প্ৰশাসনে আহে, অহাৰ পিছত এই ফোনে যোগাযোগেই আছে নে কি বা আছে, অহাৰ লগে লগে সিহঁতে গুচি যায়। আৰু কোনোবাই যদি বেচে তাক আৰু পুলিচে উঠাই লৈ যায়, সিহঁতক একো নকয়। ইয়াৰ আগত 2টা নিৰ ল'ৰাক লৈ গৈছিল, মকিবোৰ বিক্ৰী থাকে, তাৰ একো নহয়। কথা এইখিনি। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां।
क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि फुंखा एन्टारप्राइज बाजार शोरुमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन। आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन।